নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ নৱকান্ত বৰুৱাদেৱৰ কবিতা চিন পৰা ভিঠা। যোৱাবেলি পথাৰত দাৱনীৰ নুশুনিলোঁ গীত, শুনিলোঁ বিননি তেজেৰে ৰাঙলী হ'ল সোণালী ধাননি, জাহ গ'ল মানুহ গজালি। স্কুলৰ বাকৰিত নুশুনিলোঁ সমস্বৰ শিশুৰ নেওতা, কিমান মাকৰ বুকু সুদা হ'ল, উকা হ'ল কিমান সেওঁতা। বাৰিষাৰ চকুপানী মানুহৰ প্ৰাণৰ মমতা হৈ আকৌ আহিছে ঘূৰি বতৰৰ সতে, কুলি কেতেকীৰ মাতে উচুপনি কান্দোনৰ ফাকে ফাকে আমৰ মলৰ আৰু সেউজী শস্যৰ কথা কয়। আকৌ মেলিছে থোক কলগছে ঘৰপোৰা বাৰীৰ চুকত, হাতত চিলত লোৱা ল'ৰা ছোৱালীৰ দলে উমলিছে বাটৰ কাষত, উঠিছে ঘৰ পুৰণি ভেটিতে। নতুন আশাৰে দুখৰ চকুলো মচি কলিম কলীয়াহঁতে আকৌ জুৰিছে হাল। আশাত ভয়ত নিজ পথাৰত অকল সময়ে জানো পাহৰাব পাৰে মানুহৰ আত্মঘাতী কলংকৰ দিন। কোনোবাই আহি যদি বিশ্বাসৰ নেমেলে পাতনি আপোন হাতেৰে, সেই হাত মানুহৰ হাত, মানুহক ভাল পোৱা মানুহৰ হাত। মানুহে পাহৰি যাওক নিৰৰ্থক যত ৰক্তঋণ, মানুহে পাহৰি যাওক হিংসাৰ প্ৰলাপ। আকৌ আহক ঘূৰি মানুহৰ ভাষা, কলা সময়ৰ মেঘ আঁতৰাই আকৌ আহক প্ৰীতিৰ পূৰ্বাশা। অস্তিত্ব নহয় মাথো ইতিহাস ভূগোলৰ পাঠ, মানুহৰ সেয়াই এক শাশ্বত আশ্বাস। সকলো মানুহ ভাই, তলত পৃথিৱী আৰু ওপৰত উদাৰ আকাশ। ধন্যবাদ।